Very hospital এটাই নাম আছে চাৰণ স্পাছ ভৰিটো চুই কেনে বেষ্ট পচিবল এক্টিং আমি এটা মানুহ ৱেলকাম কৰিব পাৰোঁ যাতে বয়স বা আপোনাৰ জেণ্ডাৰ বা কাষ্ট বা ৰিলিজন মেটাৰ নকৰে আজি আহি মোৰ নলেজ বাঢ়িলে বুলি ক'ব লাগিব এইটো আচলতে পাতা হয় মানে কি মানুহৰ মাজত সজাগতাটো আনিবৰ কাৰণে বহুতে এইটো মানে কি হয় নাজানে তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমিতাছ ৱৰ্ল্ড অফ ক্ৰেজিনেছ আজি এটা বেলেগ ৰূপত দেখা পাইছে এতিয়া ডিউটিলৈ যাব ওলাইছোঁ এটা বেলেগ এটা গেটআপত আজি মানে আমাৰ হস্পিটেলত চেলিব্ৰেট কৰা হয় আজি মানে 23 এপ্ৰিল হয় দেই তো আজি আমাৰ হস্পিটেলত ডায়েবেটিক ফুড ডে হিচাপে চেলিব্ৰেট কৰা হয় লগতে আমাৰ যোনজন ফুড চাৰ্জন ডক্টৰ সুধীৰ কুমাৰ জৈন ছাৰ তেখেতৰ আজি বাৰ্থডেও হয় তো আজি বাৰ্থডে দিনটোতে আজি ডায়েবেটিক ফুড ডে হিচাপে চেলিব্ৰেট এটা কৰা হয় তাৰে বাবে আজি কোৰাছ এটাও গাম তো সেইটো কাৰণে একদম এনেকৈ সাজি কাচি ওলাই লৈছোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু সেয়াই এতিয়া যাব ওলাইছোঁ আৰু এতিয়াতো চাগে ৰেলী হোৱা কথা আছিলে ৰেলী চাগে হৈয়ে গ'ল আৰু যিখিনি মই মানে অলপ কেপচাৰ কৰিব পাৰিম মই সেইখিনি কেপচাৰ কৰিম আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম পেচেণ্টবোৰো আহিব যোনবিলাকে ইমান ফুটৰ ৰিলেটেড যিমান যি প্ৰব্লেম আমাৰ ছাৰৰ ওচৰত লৈ আহে ডক্টৰ ছাৰৰ ওচৰত লৈ আহে বহুতখিনিৰ পৰা ৰিলিফো পাইছে কিছুমানৰ কেতিয়াবা ভৰি চৰি কাটিবলগীয়াও হৈ যায় বাৰু ইমান আপোনালোকক ভয় নোখোৱাওঁ আপোনালোকে ভয় নাখাব কিন্তু যিমানে যি হওক নিজৰ মানে গাটো যেনেকৈ আপোনালোকে পূৰা টেক কেয়াৰ কৰি ৰাখে লগতে ক্লিন কৰি ৰাখে সেনেকৈ ভৰি দুখনক মানে আমি অকণমান অৱহেলা কৰাৰ নিচিনা হৈ যায় তো সেইটো কাৰণে ভৰি দুখনো আপোনালোকে পূৰা সদায় যেনেকৈ গাটো ক্লিন কৰি ৰাখে ভৰি দুখনো পূৰা ক্লিন কৰি ৰাখিব আৰু যদি কিবা কাৰণত কিবা প্ৰব্লেম হয় আমাৰ চানবেলি হস্পিটেল আহিব আমাৰ ছাৰ আছে ছাৰে আপোনালোকক পূৰা ভালকৈ টেক কেয়াৰ কৰিব আপোনালোকক চাব মেলিব তো সেয়াই আপোনালোকক অকণমান যোনখিনি মই জানো সেইখিনি অকণমান জনাবলৈ ট্ৰাই কৰিলোঁ আৰু আই হোপ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি যিখিনি মই ছাৰৰ যোনখিনি লেকচাৰ বৰ ভাল লাগে ছাৰে বহুত ভালকৈ বুজাই কয় লগতে মানে বহুত ভাল কথা কয় ফুটৰ ৰিলেটেড আৰু তো ছাৰৰ যোনবিলাক পেচেণ্ট বহুতখিনি ৰিলিফ পাইছে সেই পেচেণ্টবোৰো আহে লগতে আজি আমাৰ স্পেচিয়েল গেষ্ট হিচাপে আমাৰ প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ ছাৰ তেখেতো আহিব আৰু ভাল লাগিব তেখেতকো লগ পাম যদি তেখেতৰ লগত অকণমান কনভাৰচেশ্যন কৰিব পাৰোঁ কৰিম আৰু বাকী নহ'লে ফটোকে উঠিম আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আপোনালোকে ভিডিঅ'টো পূৰা কমপ্লিটলি চাব বুলি আশা থাকিল আৰু যিখিনি আপোনালোকক ফুটৰ ৰিলেটেড যিমানখিনি আপোনালোকক নলেজ দিব পাৰোঁ আজিৰ এই হেৰিটোত চেলিব্ৰেশ্যন যোনটো ফুড ডে হিচাপে চেলিব্ৰেট কৰা হৈছে বহুতখিনি আপোনালোকক নলেজ যিমানখিনি পাৰোঁ দি যাবলৈ ট্ৰাই কৰিম আৰু ছাৰৰ গোটেইখিনি লেকচাৰে মই শুনাবলৈ আপোনালোকক ট্ৰাই কৰিম তো আপোনালোকে ভিডিঅ'টো চাই যাব ঠিক আছে এতিয়া মোৰ দেৰি হৈছে তো মই এতিয়া আমাৰ চানভেলী ষ্টাফে চবৰে মাজত সজাগতাটো আনিবৰ কাৰণে এনেকৈ ৰেলী গৈ আছে আৰু এনেকৈ পূৰা বেনাৰ লগাই গৈ আছে ছেভ ফুড ছেভ ফিউচাৰ ছেভ হিউমেনিটি এনেকৈ বেনাৰ লগাই চবে সকলোৰে গৈ আছে মই নাছিলোঁ বাৰু কিন্তু মই ভিডিঅ'টো লৈ কেনে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ তাৰপিছত আমাৰ এজনকৈ সকলোবোৰ গেষ্ট আহিলে আমি চবকে সম্বৰ্ধনা জনালোঁ এয়া আমাৰ গোটেই সকলো গেষ্টসকল পূৰা নিজৰ জেগাত বহি আছে তো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ এতিয়া আমাৰ ডক্টৰ সুধীৰ কুমাৰ জৈন ছাৰক কেক কাটিবৰ কাৰণে মাতিলে তেখেতৰ যিহেতু আজি বাৰ্থডেও আছিলে আপোনালোকক মই জনাইছিলোঁৱে
MD ছাৰ তেখেতে কৈ আছে যে আমাৰ চানবেদি হস্পিটেলখন তেখেতে আৰু তেখেতৰ ফ্ৰেণ্ড কেইজনমান মিলি কেনেকৈ ষ্টাৰ্ট কৰিছিলে সেইখিনি কথা কৈ আছে। 2018 মই যেতিয়া ইয়াতে কাম কৰি আছিলোঁ মই গম পালোঁ যে মানুহবিলাকে বিভিন্ন ধৰণৰ দিৱস পালন কৰি আছে। 365 দিন বছৰত কিবা না কিবা এটা ডে থাকে। হেপাটাইটিছ ডে হওক, ডায়েবেটিছ ডে হওক, হাইপাৰটেনশ্যন ডে হওক আৰু থাইলেচিমিয়া ডে, অমুক ডে, এইডছ ডে, কিবা ডে বহুত ডে আছে। তাৰ পিছত ভেলেণ্টাইন ডেও আহে। তাৰমানে 365 দিন আপোনাৰ কিবা না কিবা এটা দিৱস আমি পালন কৰি যাব পাৰোঁ। এটা দিৱস নাছিলে হৈছে ডায়েবেটিক ফুড ডে। প্ৰতি 30 ছেকেণ্ডত এটা ভৰি কাটা যায়। ডায়েবেটিছৰ ইনফেকশ্যন হ'লে, চেপচিছ হ'লে 30 ছেকেণ্ডত এটা ভৰি কাটা হৈ আছে। তো মই ভাবিলোঁ যে যদি চব দিৱস আছে আমি ভৰি কিয় পাহৰোঁ? তেতিয়া আমি 2018 আমি ডায়েবেটিক ফুড ডে হিচাপত আমি পালন কৰা আৰম্ভ কৰিলোঁ। প্ৰপ'জেল মই দিছিলোঁ ছাৰক, আমাৰ MD বা চবকে, আৰু তেওঁ এইটো গ্ৰহণ কৰিলে এইটো আমি কৰিব লাগে। তো এইটো এনেকৈ 100 নিযুত মানুহ মোটামুটি ডায়েবেটিছত ভুগি আছে। আৰু 100 নিযুত মানুহৰ ভৰি কেইটা দুটা আছে। তাৰমানে ইয়াতকৈ যদি দুগুণ আমি ধৰোঁ, তাৰমানে আমি ডাবল ভৰিৰ মানে দুগুণ ভৰিৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে। কাৰণ দেখা গৈছে যে এটা ডায়েবেটিক ৰোগীৰ যদি আপোনাৰ লাইফ যদি চায়, জীৱন যদি চায়, 25% মানুহবিলাকৰ ডায়েবেটিছ ভৰিৰ পৰা ইনফেকশ্যন হ'ব। 100 জনৰ ভিতৰত 25 জনৰ ডায়েবেটিছ ভৰি ইনফেকশ্যন হ'ব। সেইকাৰণে এতিয়া আমি এইটো কৰিলোঁ যে ঠিক আছে, আমি যদি এইটো এনেকৈ এটা সাংঘাতিক এটা এপিডেমিক বা এটা মহামাৰীৰ নিচিনা এটা বেমাৰ তেনেকৈ ৰোগ কৰিব পাৰোঁ। তেতিয়া আহি গ'ল যে ভৰিৰ আচলতে ইনফেকশ্যন কিয় হয়, কিয় ইনফেকশ্যন হয়। তেতিয়া আমি এইবিলাক গৱেষণা কৰি গম পালোঁ যে আচলতে ইনফেকশ্যন হোৱা আৰম্ভণি একদম সাধাৰণ কিবা এটা ভুলৰ কাৰণে হয়। যেনেকৈ ধৰক আপোনাৰ ভৰিৰ মেইনটো কাৰণ হৈছে যে আপোনাৰ ভৰি অচেতন হৈ যায়, ভৰি গম নাপায়। যেতিয়া আঘাত হয়, আঘাত পায় বা কিবা এটা হয়, মানুহে গম নাপায়, অচেতন হৈ যায় ভৰি। ভৰি কিন্তু পেৰালাইচিছ নহয়। চব দেৰ ইজ এ ডিফাৰেঞ্চ, অচেতন হোৱা আৰু পেৰালাইচিছ হোৱা। মোৰ ভৰি অচেতন আছে, কথা নাই, যদি মই কাম কৰিব পাৰি আছোঁ, মই উপাৰ্জন কৰি আছোঁ, মই ফেমিলি চলাই আছোঁ, কিন্তু পেৰালাইচিছ আৰু অচেতন ভৰিৰ মাজত পাৰ্থক্যটো আমি জানিব লাগে। তো নিউৰোপেথী হোৱাৰ কাৰণে যেতিয়া ভৰিটো অচেতন হৈ যায়, এই অচেতন ভৰিয়ে আঘাত কিবা লাগিলে গম নাপায়। যেতিয়া গম নাপায়, মানুহে আঘাত পোৱা ভৰি হোৱাৰ কাৰণে কাম কৰি গৈ থাকে। যেনেকৈ এটা উদাহৰণ এটা দিওঁ, ধৰক আমাৰ মানুহ এটা চাইলেঞ্চাৰ টাইপৰ পিছফালে বহি কিনে গৈ আছে, চাইলেঞ্চাৰত তাৰ ভৰিটো লাগি থাকিলে 15 মিনিটৰ কাৰণে ধৰক লাগি কিনে যেতিয়া নামিলে দেখিলে যে ভৰিটো পুৰি গ'ল, টাইট পিন্ধি গ'ল, বজাল পিন্ধি গ'ল। যিটো জোতা আপোনালোক ইউজ কৰে ডায়েবেটিছ ৰোগীবিলাক, এই জোতাৰ পৰা ভৰি কাট খাই যাব পাৰে। এতিয়া কথাটো মানুহ ভৰি অচেতন কিয় অচেতন? নিউৰোপেথী আছে, স্নায়ুবিলাক দুৰ্বল হৈ যায়, এইটো আৰু আপুনি বাধা দিব নোৱাৰে হয়। তো অচেতন ভৰিবিলাক আৰু টাইট পিন্ধিলে, গোজাল পিন্ধিলে, আপোনাৰ চাইলেঞ্চাৰ কৰিলে, এই বিহুৰ টাইমত মেজিৰ আগত বহি কিনে বহুত ভৰি ধ্বংস হয়। আপোনাৰ ঠাণ্ডাত যেতিয়া হিটৰ আগত মানুহবিলাক বহে, গৰম পানী বেগ লয়, ৰাতি এন্দুৰ নিগনিয়াই খাই পেলায়। তো এতিয়া কথাটো হৈছে যে এইবিলাক যদি আমি চাই, তাৰ উৎপত্তি ডায়েবেটিছ ভৰিৰ কিয় হৈ আছে? এটা সাধাৰণ ভুলৰ কাৰণে। ডায়েবেটিছ হ'ল কিবা এটা ডেৰেটিভ কাৰণ আছে, টেনশ্যন আছে, বেছিকৈ মিঠাৰ কাৰণে হ'ব পাৰে, কিন্তু ডায়েবেটিছ ভৰি হোৱাটো কাৰণ সদায় আমি জানিব পাৰোঁ আৰু এই কাৰণটো আমি বাধা দি ৰাখি দিব পাৰোঁ। তাৰমানে মোৰ উদ্দেশ্য হ'ল যে ঠিক আছে ডায়েবেটিছ হ'ল, কিন্তু আমি ভৰিটোতো বচাই ৰাখিব পাৰোঁ। আজি আমি যিটো মেনেজমেণ্ট কৰি আছোঁ, এইবিলাক কৰি আছোঁ, যিবিলাক একদম এক্সট্ৰিম ষ্টেজত যোৱা যিবিলাক ভৰি আছে, চেফটি হ'ল, গেমিং হ'ল, পক কৰি হ'ল, বন্ধ ওলাই আছে, সেইবিলাক মানুহৰ কাৰণে আমি এতিয়া ট্ৰিটমেণ্টটো দি আছোঁ। কিন্তু মোৰ প্ৰশ্ন হ'ল এই অৱস্থাত আহি কিয়? যদি 100 নিযুত যদি মানুহ ডায়েবেটিছ ৰোগী আছে আজি ভাৰতত, চবৰে কিয় ডায়েবেটিছ ভৰি নাপায়? তাৰ এই 25% পৰা এইটো কিয় হয়? কাৰণটো হ'ল মানুহে এইটো গম নাপায়। মানে গম নোপোৱাৰ কাৰণটো কি? গম নোপোৱাৰ কাৰণে কি হ'ল যে ডাক্তৰ, মই এটা ডাক্তৰ কেতিয়াবা চবকে কোৱা নাই, সিহঁতে কথাটো বুজাই নিদিয়ে যে তোমাৰ অচেতন ভৰিটো তুমি বচাই ৰাখিবা। কেনেকৈ বচাবা? তুমি ভালকৈ যিটো চুইটেবল জোতা সেইটো পিন্ধিবা, তুমি ৰাতি আঁঠুৱা লগাবা, গৰম কিবা এটা হিটাৰ বা গৰম পানী বেগ নল'বা, জুইৰ আগত নাযাবা। এইবিলাক কথা যদি এজন ডাক্তৰ হিচাপত যদি কোনোবা যদি কৈ দিয়ে ৰোগীবিলাকক, তেতিয়া এইটো প্ৰব্লেমেই নাহিব। তাৰমানে মই এটা দেখিলোঁ যে 90% যিকেইটা ভৰি আমি আজি চাই আছোঁ, সেইবিলাকৰ উৎপত্তি একদম সাধাৰণ ভুলৰ কাৰণে হৈছে। সেইটোকে আমি বাধা দি ৰাখি দিব নোৱাৰোঁ। তো এইকাৰণে মই কৈছোঁ যে আচলতে আমি এতিয়া যিটো ট্ৰিটমেণ্ট আজি 15-25 বছৰে হ'ল লাইনত কৰি দেখিলোঁ যে এই গোটেই বস্তুবিলাক আমি ৰখাই দিব পাৰিলোহেঁতেন যদি আমি কাৰণটো যদি আমি বাধা দি ৰাখি দিওঁ। তো কথাটো আহিলে প্ৰব্লেমটো ক'ত আছে? প্ৰব্লেম হ'ল আপোনাৰ এৱেৰনেছ। আমি যে পেচেণ্টৰ লগত কথা নাপাতোঁ, আমি যে পেচেণ্টক নুবুজাওঁ, কাৰণটো জনাৰ কাৰণে চেষ্টা নকৰোঁ, অহাৰ লগে লগে ট্ৰিটমেণ্ট কৰোঁ, অপাৰেশ্যন কৰোঁ, ভৰি কাটি দিওঁ, কিবা কৰোঁ, সেইটো কিয় কৰিব লাগে? সেইকাৰণে আমাৰ যেতিয়া এই চেণ্টাৰত যিকেইটা ৰোগী আহে, প্ৰথম 1 ঘণ্টা হওক 2 ঘণ্টা মই জানিব বিচাৰোঁ যে আচলতে হ'ল কিয়। যদি আমি গম পালে যে ইয়াৰ কাৰণে হৈছে, নেক্সট টাইম ভুলটো নকৰিব, আমি মই বুজাই দিব পাৰোঁ। সেইটো হ'ল আমি কিয় হ'ল তাৰ উত্তৰ। 2 নম্বৰ হ'ল যে যদি হৈছে মোৰ লাইফ চেছ নেকি, মই মৰিম নেকি, মোৰ ভৰি কাটা যাব নেকি, এইটোও নহয়। তাৰ কাৰণে আমি জিজান লগাই কিনে ভৰি বচাবলৈহে চেষ্টা কৰিম। কিয় হ'ল, কেনেকৈ ভাল হ'ব, আৰু পিছত আহি যাওঁ কেনেকৈ মই ভাল থাকিম। মানুহ ভাল চেফটি লৈ আহিলে আমি ভাল কৰি দিলোঁ, গৈ আৰু মানুহটো ঘৰত গ'ল, 3 মাহ পাছত আকৌ আহিছিল নচাৰ ভৰি পৰি গ'ল বা মোৰ ভৰিটো জখম হৈছে। তো এই বস্তুটো আমি 3টা কেটেগৰীত আমি ট্ৰিটমেণ্ট দিব বিচাৰোঁ। কিয় হ'ল, কেনেকৈ মই ভাল হ'ম আৰু কেনেকৈ মই ভাল হৈ থাকিম, 3টা বস্তুৰ ওপৰত ভিত্তিত আমি চানভেলী হস্পিটেলত ট্ৰিটমেণ্ট দিওঁ। এইটো হৈছে মেইন ডিফাৰেঞ্চ বিটুইন চানভেলী এনি অফ দ্য। আৰু এটা কথা মই কৈ যাওঁ যে ভৰিটো চব ইনফেকশ্যন হ'ল, চেফটি হ'ল, মোৰ এতিয়া ভৰি কাটা যাব নেকি, মোৰ লাইফত কি হ'ব, অমুক হ'ব, বহুত কথা আহি যায়। এটা বস্তু কৈ দিওঁ যে যদি এটা ভৰিত 5টা আঙুলি যদি নাই আৰু ভৰিটো যদি কামযোগ্য হৈ আছে, কি বেয়া হ'ব?
কিবা বেয়া হ'ল জানো মানুহটো খোজ কাঢ়িব পাৰিব চাওক মানুহৰ ভৰি আৰু হাতৰ মাজত পাৰ্থক্য হ'লে হাতটো অলপ বেলেগ কাম কৰে ভৰি অলপ বেলেগ কাম কৰে ভৰিৰ মেইন কাম হ'ল যে মানুহক খোজ কাঢ়িব পৰাকৈ বনাই দিয়ে যাতে এই জীৱন যাপন কৰিব পাৰে উপাৰ্জন কৰিব পাৰে সেইকাৰণে আমাৰ এতিয়া সদায় এটা আমি থিয়ৰী এটা প্ৰিন্সিপল ফ'ল' কৰোঁ যে ভৰিটো আমি বচাম দেখাত অলপ বেয়া হ'লেও চলি যাব পাৰে সেইকাৰণে ভৰি কাটি দিয়াটো ইমান বহুত ইজি আধা ঘণ্টাৰ কাম কিন্তু এই আধা ঘণ্টা কৰাৰ পাছত কি হ'ব মানুহ এটা আৰ্টিফিচিয়েল ভৰি লগাব আৰ্টিফিচিয়েল ভৰি লগাৰ পাছত জিন্দগীটো কেনেকৈ কি হ'ব সেইটো বহুত জটিল কাম আছে সেইকাৰণে আমি সদায় দেখাত অলপ পুৰুষ দেখাত অলপ বেয়া দেখাত অলপমান ভাল নলগা ভৰি হ'লে আমি বচাই দিওঁ সেইকাৰণে কি কাটা গ'ল সেইটো ইমান ইম্পৰ্টেণ্ট নহয় কি বচোৱা গ'ল আৰু এই অকল ভৰিয়ে বচোৱা নাযায় এইজন মানুহ জিন্দগীৰ লাইফটো বচাব লাগিব সঁচাকৈ আজি আহি মোৰো নলেজ বাঢ়িলে বুলি ক'ব লাগিব ডায়েবেটিছ কি হয় আমি চবেই জানো কিন্তু ডায়েবেটিছৰ এফেক্ট ফুটৰ ওপৰত কি হয় মই অকণমানকৈ জানিছিলোঁ কাৰণ মোৰ লিভাৰ এটা সময়ত হৈছিলে আৰু তেতিয়া আমি কাকো বিচাৰি নাপালে লিভাৰ দিল্লীত গৈছিলে দিল্লীত ট্ৰিটমেণ্ট কৰি আছিলে আৰু দিল্লীত ট্ৰিটমেণ্ট কৰাৰ পিছত এদিন আমি এনেই বহি থাকোঁতে যেনেকৈ হস্পিটেলত তেতিয়া কথাটো ওলাইছিলে যে ডক্টৰ জেন ইয়াত আছে চানডেলি হস্পিটেলত আৰু মোৰ ভিতৰত আহি ইয়াত চিকিৎসা কৰিলে ভৰিত যেতিয়া আমি দুখ পাওঁ আমি ইমান গুৰুত্ব নিদিওঁ তেনেকুৱা বস্তু আৰু বিশেষকৈ যদি ডায়েবেটিছ থাকে তেতিয়া মানুহে বেছিকৈ গুৰুত্ব দিব লাগে আজি বুজি পালোঁ আৰু এই বস্তুটোৰ এৱেৰনেছ নাই বুলিও মই বুজি পাইছোঁ কাৰণ যিহেতু আমি নাজানো হয়তো অসমত ভাৰতৰ বহুত কম মানুহে এই কথাটো জানে এইটোৱে প্ৰমাণ হয় কাৰণ এই ৰোগটোৰ এজনেই ডক্টৰ আছে একমাত্ৰ এজনে ডক্টৰ আছে ডক্টৰ জেনিয়া মই যদি গম পালোঁ অসমত বা নৰ্থ ইষ্টত একমাত্ৰ এজন ডক্টৰ আছে আৰু তেখেতে এনেকুৱা ছাৰ্ভিচ এটা দি আছে ইয়াত নৰ্থ ইষ্টত অসমত বিশেষকৈ আমাৰ অসমত সঁচাকৈ প্ৰশংসনীয় তেখেতক মই ধন্যবাদ জনাইছোঁ মেডিকেল বা হস্পিটেল এটা চলোৱাটো অকল ব্যৱসায় নহয় বিজনেছ নহয় ইট ইজ এ ছাৰ্ভিচ টু দ্য ছ'চাইটি বহুত কিছু শিকিবলৈ পালোঁ আই হোপ আপোনালোকেও এই ভিডিঅ'টোৰ থ্ৰু দি বহুতখিনি শিকিব পাব বুলি আৰু মানে এইটো আচলতে পাতা হয় মানে কি মানুহৰ মাজত সজাগতাটো আনিবৰ কাৰণে বহুতে এইটো মানে কি হয় নাজানে তো স্পেচিয়েলি গাঁৱৰ মানুহবোৰো একদম নাজানে কি হয় কি নহয় তো সেইটো কাৰণে সেইখিনি বস্তু এনেকেই মই আপোনালোকক জনাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকেও যদি এনেকুৱা কিবা প্ৰব্লেম ফেচ কৰি আছে আপোনালোকে গম পাইছে আমাৰ সুধীৰ কুমাৰ জৈন মানে ডক্টৰ সুধীৰ কুমাৰ জৈন ছাৰ যিহেতু নৰ্থ ইষ্টৰ ভিতৰত তেখেতেই ফুড সাৰ্জন হয় তো বহুত বেছি ভাল তেখেতৰ ৰিজাল্ট মানে বহুত পেচেণ্টে ভাল পাইছে তো আজি ভিডিঅ'টো থ্ৰু দি আপোনালোকক বহুতখিনি জনাব ট্ৰাই কৰিলোঁ আৰু আপোনালোকে গমেই পালে কিন্তু তেতিয়াও মানে সেইটোৱে আৰু মানুহৰ মাজত আচলতে সজাগতাটো আনিবৰ কাৰণে সেইটো কাৰণে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে মানুহৰ মাজত এইখিনি কথা মানে বহুতো আমি যেনেকৈ শিকিব পালোঁ আমাৰ মুখ্য অতিথিসকল সঞ্জীৱ নাৰায়ণ ছাৰেও আমাক ক'লে যে তেখেতেও নাজানা কথা আজি এটা শিকিব পালে জানে অলপ চলপ জানে কিন্তু আচলতে এই বেমাৰটো যে সঁচাকৈ মানে বহুত বেছি ভয়ংকৰ আমাৰ লাইফৰ কাৰণে ইমান বেছি ভয়ংকৰ সেইটো কথা আচলতে বহুতেই নাজানে তো সেইটো বস্তু সজাগতা আনিবৰ কাৰণেই যিহেতু এইখিনি আজি 6th ডায়েবেটিক ফুড ডে আজি পাতা হয় আৰু লগতে আমাৰ ছাৰৰ আজি বাৰ্থডেও আছিলে আপোনালোকক ভিডিঅ' অকণমান যি পাৰিছোঁ দেখাবলৈ ট্ৰাই কৰিছোঁ ইমান বেছি কোৱালিটি ভাল নহ'ব পাৰে ভিডিঅ'ৰ কিন্তু তেতিয়াও মই আপোনালোকৰ মানে অকণমান মানে দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু সকলোৰে মাজত যোনে নাজানে আপোনালোকে ভিডিঅ'টো চাই কিনে যদি গম পায় কাৰোবাৰ এনেকুৱা যদি প্ৰব্লেম ফেচ কৰি আছে আপোনালোকে জনাব এনেকৈ তেনেকৈ আৰু আমাৰ চানভেলী হস্পিটেলত আপোনালোকক সকলোকে সদায় ৱেলকাম যিকোনো প্ৰব্লেম এনেকুৱা ডায়েবেটিক ৰিলেটেড চুগাৰ ৰিলেটেড যিকোনো প্ৰব্লেম আমাৰ হস্পিটেলত আহিব আৰু আমাৰ হস্পিটেলত ভালদৰে ট্ৰিটমেণ্ট লোৱা হ'ব আৰু সেয়াই আপোনালোকক অকণমান ভাল এটা নলেজ দিবলৈ ট্ৰাই কৰিছোঁ লগতে ময়ো লৈছোঁ ময়ো ইমান নাজানো ময়ো আজি বহুতখিনি শিকিব পাৰিছোঁ আমাৰ মুখ্য অতিথিসকলে বহুত ভাল কথাখিনি কৈছে আৰু মোৰো যদি ঘৰত সেনেকুৱা কেতিয়াও ঈশ্বৰৰ কৃপাত নহয় যাতে কিন্তু যদি কেতিয়াবা হ'লে হয় ময়ো তেতিয়া বহুতখিনি কথা গম পালোঁ আৰু আপোনালোকেও মোৰ এই ভিডিঅ'টো থ্ৰুৱেদি বহুতখিনি কথা গম পালে বুলি আশা থাকিল ঠিক আছে ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ আৰু মোৰ এই ভিডিঅ'টো পূৰা লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব স্পেচিয়েলি শ্বেয়াৰ কৰিব নাজানো ভাল পাবনে নাই ভিডিঅ'টো চাই কিনে কিন্তু স্পেচিয়েলি আপোনালোকে সজাগতাটো আনিবৰ কাৰণে শ্বেয়াৰ কৰিব আৰু ঠিক আছে আজিলৈ আহিছোঁ আকৌ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম বাই বাই